গৰমৰ দিনত ভাবিছোঁ অলপমান টেঙাৰ চাটনি বনাম। তেতেলী টেঙা লৈছোঁ, তেতেলী টেঙাৰ চাটনি আপোনাৰ কেনেকৈ বনাম চাওঁ। মই প্ৰথমতে লৈছোঁ তেতেলী টেঙা, তাৰপিছত গুড়, ব্লেক চল্ট, চেনি অলপমান, জিৰা গুড়ি, ৰঙা জলকীয়া গুড়ি আৰু নিমখ। আহক আৰম্ভ কৰোঁ। প্ৰথমতে টেঙাখিনি এটা মাজতকৈ লৈছোঁ মই। ইয়াত পানী দি আপোনাৰ গোটেইখিনি ইয়াৰ গুটিবোৰ উলিয়াই ল'ম মই। টেঙাখিনিৰ পৰা আপোনালোকে যিমানখিনি পাৰে এতিয়াই উলিয়াই ল'ব। গোটেইখিনি গুটিৰ পৰা ওলাই যাব। মই তেতেলীখিনি গোটেইখিনি ভালদৰে পানীত খুচি উলিয়াই ল'লোঁ। ইয়াৰ গুটিখিনি এটা ছাইড কৰি ল'লোঁ, আৰু ইয়াত যিমানখিনি হাঁহ আছে সেইখিনি অলপ বাহিৰ কৰি লৈছোঁ। এতিয়া ইয়াত যদি কিবা অলপ চলপ ৰুই আছে, তেতিয়া এইখিনি যদি ভালদৰে চিকি ল'লে ইয়াত ৰুই যোৱা গোটেইবোৰ বস্তু ওলাই যাব। একেবাৰে স্মুথ আপোনাৰ পিচ হিচাপে ওলাই যাব। গোটেইখিনি মই চেকি উলিয়াই ল'লোঁ। এতিয়া খুব ধুনীয়া এটা পেষ্ট হৈছে। ইয়াত কোনো হাঁহ নাই, তাৰমানে আপোনাৰ বীজ নাই বা কোনো গুটিও নাই ইয়াত। এতিয়া এইখিনি আমি চচটো বনাবৰ কাৰণে লৈ ল'ম। মই এটা পেন গৰম হ'বলৈ দিছোঁ। এতিয়া ইয়াত দিম অলপমান তেল। আপোনাৰ তেল মই 2 চামুচমান দিছোঁ। তেলখিনি চাৰিওফালে লগাই লওঁ। তেলখিনি গৰম হৈছে। এতিয়া মই ইয়াত দিম জিৰা গুড়ি। এইখিনিত আপোনালোকে হিঙো দিব পাৰে, মই হিং ব্যৱহাৰ কৰা নাই। এতিয়া মই ইয়াত দি উলিয়াই থৈ দিয়া তেতেলী বনাম। গেছটো মিডিয়াম টু ল' ফ্লেমৰ মাজত ৰাখি দিয়া। এইখিনি 2 মিনিটমান হ'ল। এতিয়া মই ইয়াত দিম গুড়। মই ইয়াত লৈছোঁ আপোনাৰ 150 গ্ৰাম, আৰু তেতেলী লৈছিলোঁ আপোনাৰ গুটিৰে সৈতে এপোৱা 250 গ্ৰাম। তো সেইখিনি হিচাপত আপোনালোকে কোৱান্টিটিটো মিলাই দিব। এতিয়া মই ইয়াত দিম জলকীয়া গুড়ি 1 চামুচ। জলকীয়া গুড়ি অপশ্যনেল হয়, আপোনালোকে ৰঙৰ কাৰণে যদি জলকীয়া গুড়ি ব্যৱহাৰ কৰিব পাৰে, আৰু তাত অলপমান জ্বলাৰ ভাৱটোও থাকিব। লগতে দিছোঁ ইয়াত অলপমান নিমখ। এতিয়া মই ইয়াত দিম চিনি এচামুচ। মই এতিয়া ইয়াত দিম আপোনাৰ ব্লেক চল্ট। এক চামুচতকৈ অলপমান কম দিছোঁ ব্লেক চল্ট।
ব্ৰাইটনেছটো বাঢ়ি যাওক। গেছটোৰ স্পীডটো মই এতিয়া অলপ বঢ়াই দিছোঁ। খাবলৈ খুব ধুনীয়া হয়। আপোনালোকে চিংৰা লওক, চপ লওক বা পকৰি বনাওক, এইবিলাকৰ লগত অলপমান লৈ লওক আৰু খাবলৈ খুব ভাল লাগে। খুব ধুনীয়া হৈছে, আপোনালোকৰ দেখি জিভাৰ পানী পৰিব, ইমান ধুনীয়া লগা হৈছে। মই টেষ্ট কৰিও চাইছোঁ। এতিয়া মোৰ গোটেইখিনি হৈ গ'ল। গেছটো বন্ধ কৰি দিছোঁ আৰু চাৰ্ভ কৰাৰ কাৰণে এটা বাতিতকৈ মই উলিয়াই দিম। ঘৰত যিকোনো স্পাইচি বস্তু আনক বা ৰুটিৰ লগত হওক, আপোনালোকে ব্ৰেডৰ লগত হওক,